Hello everyone, welcome back to my channel RJ Risa. কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু আজি লক্ষী পূজা হেবাবে ভাবিলো আজি এটা vlog দিও কি কৰিম কেনেকৈ মানে লক্ষী পূজা পালন কৰিম তাকে অলপ দেখুৱাম এতিয়া মই শুই উঠিছো আজি অলপ দেৰিয়ে হল শুই উঠা কেতিয়াবা মাজে মাজে মানে আসলে মোৰ শুই উঠা দেৰিয়ে হয় বাৰু ৰাতি আসলে মোৰ টোপনি নাহে ইমান ৰাতি শুৱা দেৰি হয় আৰু ৰাতিপুৱা শুই উঠা দেৰি হয় আৰু আজি লক্ষী পূজা হেবাবে আসলে হসা কথা ক'বলৈ গ'লে মই ঘৰত ইমানো মানে কৰো কাম কিনি ইমানো কাম কৰা নহয় আৰু আজিটো লক্ষী পূজা হেবাবে ভাবিলো মাক মই অলপ হেল্প কৰো কামত আজি কাম কৰিম মই তাৰপিছত আজি ফাৰ্ষ্টত মই ভাবিলো মই ঘৰৰ ৰুমটো জাৰু দিম এতিয়া মই ঘৰৰ ৰুম জাৰু দিম মায়ে মই শুই উঠা আগতে আসলে মায়ে বেলেগ বাকি ৰুম কিটা জাৰু দিলেই অলৰেডি দিলে মায়ে ক'লে অকল এতিয়া মই মোৰ নিজৰ ৰুমটো দিব আছে আৰু এটা কৰিডৰ আছে কৰিডৰটো আৰু এটা ৰুম আছে সেই ৰুমটো অকল জাৰু দিব আছে বাকিখিনি মায়ে সব জাৰু দি থৈছে এতিয়া মই শুই উঠি মই এতিয়া জাৰু দিম আৰু কাম কৰাৰ আগত মই ভালদৰে মোৰ চুলিখিনি আগত বান্ধি লওঁ কাৰণ চুলিখিনি যদি এনেকুৱা মানে মই এক কাম কিবা কাম কৰাৰ আগত সদায় মই ভালকৈ চুলিখিনি সদায় বান্ধি লওঁ নহলে মোৰ বহুত ডিস্টার্ব দিয়ে আসলে আৰু যাতে একো ডিস্টার্ব নিদিয়ে সেইকাৰণে মই সদায় মই ভাত সাত কিবা বনালেও মই মানে কিবা যদি বনাও খানা সানা তেতিয়াও মই চুলি যাতে নপৰে খানাখিনি সেইকাৰণে মই একদম এনেকৈ বান্ধি লওঁ পুৰা বান্ধাৰ পিছতহে মই সকলো কাম কৰি যাওঁ একেবাৰে আৰু একখিনি চুলিয়ে যাতে মোক দিগদাৰ নকৰে তাৰ কাৰণে বেলেডাল মাৰি লওঁ হৈ গ'ল এতিয়া মই ৰেডি কামৰ কাৰণে আৰু মই এতিয়া আনিম জাৰু আনি পিনে মই এতিয়া কাম কৰিম ৰৈ থাকক আপোনালোকে এয়া হৈ গ'ল মোৰ জাৰু এতিয়া মই জাৰু দিম কাম পে লাগ যাও ৰিশা ষ্টাৰ্ট দেখিছে ইমান জলদি ওলাই গ'ল চুলি আৰু ধুলি মানে একদম মোৰ ৰুমটো মানে যিমান সফা কৰিলো ওলাবই আৰু মই আসলে বহুত ভালদৰে যাও দিও মই কাম নকৰিলে নকৰো আৰু যদি কিবা কাম কৰো বহুত ভালকৈ কাম কৰো হসা কথা এটা মই নিজেও ক'ব লাগিব সেইকাৰণে মই বেলেগৰ কাম মানে একদম পছন্দ নকৰো বেলেগ কোনোবা মানুহে যদি কাম কৰিব আহে মই একদম পছন্দ নকৰো কাৰণ তেওঁলোকে অকমান ওপৰৰ যাও দি গুচি যায়গে অকল যাও দিয়া ক্ষেত্ৰতে কোৱা নাই বাৰু বেলেগ কামৰ কথাও কৈছো যদি নকৰোৱে যদি কৰো বহুত ভালদৰে কৰো আসলে সবে এনেকৈ কৰিব লাগে নিজৰ বুলি ভাবি সকলো কাম হয় নি কৰিডৰটো জাৰু দিব আছে তাৰপিছত এফালে কৰিডৰটো জাৰু দিব আছে তাৰপিছত এফালে এইটো ৰুম জাৰু দিব আছে বাকি এইবিলাক সকলো মায়ে জাৰু দিলে এইবিলাক ৰুমৰ মই এটা দি লওঁ আপোনালোকে চাই থাকক এইখিনি চক এইখিনি মোৰ ৰুমৰ ধুলি ওলালে এতিয়া এইখিনি লৈ যাওঁ লৈ পিনে এতিয়া মই বেলেগ গিটা ইটো ৰুম আৰু কৰিডৰটো মই এতিয়া জাৰু দিওঁগে এবাৰ আৰু এটা ৰুম আছে কৈছিলো সেইটো ৰুম জাৰু দিম তাৰপিছত মোৰ জাৰু দিয়া কাম হৈ যাব এফালে দেখিছে এইখিনি সব জাৰু দিলো এইখিনি জাবৰখিনি এতিয়া এইটো ৰুম জাৰু দিম এইখিনি হৈছে গোটেই জাবৰখিনি মই উলিয়ালো এতিয়া মই গোটেইকেইটা ৰুম ভালদৰে মুচি লৈছোঁ আগত মুচিবানে
তাৰপৰা হেৰিটো মটৰ থোৱা হেৰিটো যে অকণমান মুখত মুচি দিবা মই ভিতৰখিনি মুচিম এই প্ৰসাদ চকাত আছে এতিয়া মই গাইজ ঘৰ মুচি আছোঁ ঘৰ মুচি মই ভাত খাম ড্ৰয়িং ৰুমটো মোচা হৈ গ'ল এতিয়া কিটচেনটো মুচি লৈছোঁ গোটেইকেইটা ৰুম মই এতিয়া মুচি লওঁ মুচি পিনে লগ পাই আছোঁ আপোনালোকক আকৌ হেল্ল' গাইজ আই এম বেক তো মই গোটেইকেইটা ৰুম ভালদৰে মুচিলোঁ ঝাৰু দিয়া মোচা হৈ গ'ল তাৰপিছত মই ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ এতিয়া মই খাই লওঁ সেইবাবে আৰু আজি উঠাও দেৰি হ'ল সেইকাৰণে মই ভাবিলোঁ মই একেবাৰে আজি ভাতে খাম আৰু একেবাৰে উঠি পিনে ব্ৰেকফাষ্ট বুলি বেলেগ আৰু একো নাখাওঁ আৰু কাৰণে এতিয়া অলৰেডি বহুত দেৰি হ'ল শুই উঠাও আজি দেৰি হ'ল আৰু মোৰ ইমান ভোক লাগিছে এতিয়া মই ভাত খাম ইয়াত মই ভাতখিনি ৰেডি কৰি ল'লোঁ দেউতা মায়ে খালে অথনিতে মোতকৈ আগতে উঠিছিলে মইতো দেৰিকৈ উঠিছোঁ আৰু জানেই আজিতো নিৰামিষ হ'ব বাৰু লক্ষী পূজা যিহেতু সেইকাৰণে আজি নিৰামিষে খাম আৰু দেখুৱাই যাম কি কৰিম আৰু মই ভাত খোৱাৰ আগতে সদায় অলপ লক্ষীলৈ এৰোঁ মানে ভগৱানলৈ এৰোঁ সকলো ভাত খোৱাৰ আগত মানুহে ভাত খোৱাৰ পিছত এৰে কিন্তু মই মানে ভগৱানক প্ৰথমতেই মনত পেলাই পিনে মই প্ৰথম চব্জি দাইল ভাত সকলোবোৰ অকণমান কাঁহীত এৰোঁ আগত মনত পেলাই পিনে তাৰপিছতহে মই ভাত খাওঁ আচলতে আৰু মাছ মাংস খালে নিদিওঁ বাৰু কিন্তু মাছ মাংস কণী এইবিলাক দি নিদিওঁ আৰু কিন্তু বাকী যি বস্তু খাওঁ মই অকণমান হ'লেও আগতীয়াকৈ মানে ভগৱানক দি লওঁ তাৰপিছতে খাওঁ নিজেই তো মই খাই লওঁ কাম কৰিলে সঁচাকৈ বহুত ভোক লাগে এতিয়াহে গম পাইছোঁ আচলতে মই একো কাম নকৰোঁ কাৰণে মোৰ ভোকে নালাগে ভাতখিনি খাই লওঁ ভাতখিনি খাই লৈ আপোনালোকক আকৌ লগ পাই আছোঁ ঠিক আছে খালোঁ ভাত খোৱাৰ পিছত মই খোৱা কাঁহী বাতিবোৰ ধুলোঁ তাৰপিছত এইফালে মায়ে ধুই আছে বুট আৰু মগু লক্ষী পূজাৰ কাৰণে প্ৰসাদ এইফালে ফ্ৰুটছবোৰো ভালকৈ ধুই থৈছে আৰু এইফালে মই কিবা এটা বনাব লৈছোঁ দুপৰীয়া খাবলৈ দেউতা আৰু মাৰ কাৰণে কাৰণ মইতো এইমাত্ৰ জাষ্ট খাই উঠিছোঁ আপোনালোকে জানেই ভাত খাই উঠিছোঁহে আৰু তেওঁলোকেতো ৰাতিপুৱাই শুই উঠি খোৱা সেইকাৰণে মই কিবা এটা বনাই দিছোঁ কাৰণ মা এতিয়া পূজাৰ প্ৰিপেৰেশ্যন কৰি আছে ব্যস্ত হৈ আছে সেইবাবে মই আজি এতিয়া মানে কিটচেনত আৰু মই বাৰু এতিয়া খাই উঠিছোঁহে দেৰি হ'ল যে আজি উঠা সেইকাৰণে মই এতিয়া খাব নোৱাৰোঁ আৰু আৰু এতিয়া ভাত চব্জি আৰু দাইল লগত খাবলৈ পাপৰ বনাই দিছোঁ খাই তেতিয়া ভাল লাগিব হেল্ল' গাইজ মই এতিয়া দুপৰীয়াৰ কাৰণে খানা বনোৱা হ'ল খানা বনাই এতিয়া মই গা ধুমগৈ পিছত কি কি প্ৰিপেয়াৰ কৰিম কি কৰিম লক্ষী পূজাৰ কাৰণে সকলো দেখুৱাম আৰু ৰাতিকৈহে লক্ষী পূজা পতা হয় তো মেইনখিনি আছেই লক্ষী পূজাৰ উপলক্ষে কি কৰিম তাকে দেখুৱাম এতিয়া মই এতিয়া গা ধুওঁগৈ গা ধুই আহিম আহি পিনে লগ পাই আছোঁ ঠিক আছে এতিয়া গা ধুই ওলালোঁ এতিয়া মই অলপ নিজেই ধুনীয়া হৈ লওঁ ক'লেও নাযাওঁ বাৰু ওলাই ঘৰতে থাকিম তথাপিও মই আচলতে কেতিয়াও বেলেগৰলৈ বুলি নোলাওঁ মই সদায় নিজৰলৈ ওলাওঁ আৰু যেতিয়াই ধুনীয়া হৈ থাকোঁ ভাল হৈ থাকোঁ নিজৰে আচলতে মনটো ভাল থাকে আজিতো পূজা হয় ওলাবই লাগিব কাৰণ তেতিয়াহে পূজা ভাইবটো আহিব নহয় জানো হেল্ল' গাইজ মই হৈ গ'লোঁ এতিয়া ৰেডি আৰু সকলোকে এ ভেৰি হেপ্পী লক্ষ্মী পূজা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ লক্ষী পূজাৰ আৰু
আৰু এইফালে চোক আমাৰ ঘৰৰ আগফালে লাইট লগাই দিলোঁ দেউতাই আৰু মই, আৰু মায়ে চাকি দিলে। কেনেকুৱা লাগিছে? এতিয়া মই দেখুৱাম মোৰ ফুল লুকছটো, মোৰ কমপ্লিট লুকছটো চোৱা। ফটো তুলিলোঁ অলপ আৰু ইনষ্টাগ্ৰামত ৰিলছো বনালোঁ। আৰু এয়া আমাৰ থাপনা, মায়ে শৰাই দিলে, ভগৱানক পূজা কৰি আছে। এতিয়া দেউতাই পূজা কৰি আছে। আৰু এতিয়া মই কৰিম পূজা। এতিয়া মই প্ৰসাদ খাম। প্ৰথমতে লগাই লৈছোঁ ভগৱানক চিন্তা কৰি। প্ৰসাদ খাইছোঁ। হেল্ল' এভৰিৱান, মই ড্ৰেছ চেঞ্জ কৰিলোঁ এতিয়া, আৰু এতিয়া বাজিছে আপোনাৰ কেইটা বাজিছে আৰু চাইছোঁ, এতিয়া 9:30 মান বাজিছে। আৰু কিটচেনত আছে দেউতাই বনাইছে পনীৰ, আৰু যিহেতু আজি নিৰামিষ খোৱা হ'ব লক্ষী পূজাৰ কাৰণে, সেইকাৰণে পনীৰ আৰু বুট দালি বনাইছে। আৰু মায়ে আৰু মই লগ লাগি বনাম ৰুটি, আৰু আজি ভাত নেখাওঁ, আজি ৰাতি ৰুটিয়ে খাম। হ'লে চোৱা দেউতাই বনাই আছে পনীৰ আৰু বুট দালি। আৰু মায়ে মই লগ লাগি বনালোঁ ৰুটি। মায়ে বনালে, মই বেলিলোঁ। গাইজ, তো কালি মোৰ ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, কাৰণ কালি মই শুই থাকিলোঁ। শুই পিনে আকৌ ভিডিঅ' কৰা নহ'ল। আৰু মানুহখন লক্ষী পূজাৰ পিছদিনাখন মৰ্ণিং হৈছে 9:35, এতিয়া 9:35 হৈছে। মই শুই উঠি পিনে মায়ে মোক দিলে, মায়ে বনালে অলৰেডি, মায়ে মোক দিলে পুৰি, লুচি পুৰি, তাৰপিছত ইফালে আৰু লগত আছে পনীৰ আৰু লাড্ডু। আজি ৰাতিপুৱা মানে মৰ্ণিঙত আহিলে মোৰ বাহঁতি, ডাঙৰ বা আৰু ভিন্দু আহিলে। ডাঙৰ ভিন্দু ৰাতিপুৱা আৰু মোলৈ লৈ আনিছে এইখিনি, মই খাম এতিয়া। আই লাভ চিপছ, মৰ্টন আৰু কিবা কিবি আছে। আৰু এইটো মাজা, মাজা আৰু চিপছ খাম লগত, মাজাও আনিছে। তাৰপিছত এতিয়া ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আজি গাইজ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, দেন প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই, লাভ ইউ অল গাইজ।